आज एक ही दिन में 3 अनबॉक्सिंग किया है। ये है रियलमी का, ये है बोया बाय MM1 का, और ये है ट्राइपॉड वीडियो करने के लिए। ये भी अच्छा है लेकिन ये ज़्यादा अच्छा नहीं है, ये ज़्यादा अच्छा है। इसमें माइक लगा सकता है। सब लोग खरीदो ना कि सब लोग खरीदो, ये बहुत अच्छा है ब्लॉग बनाने के लिए। हाय हेलो नमस्कार कर सकते हैं ये। हाय हेलो नमस्कार एंड वेलकाम बैक टू माय हमले भाई यूट्यूब चैनल। तो आज আনবক্সিং কৰিব ওলাইছোঁ বয়া বাই MM1 মাইক্ৰফোন। তো এইটো হৈছে বয়া বাই MM1 মাইক্ৰফোন। 1400 টকা দি লৈছিলোঁ মই। এইটো হৈছে মাইক্ৰফোনটো। তাৰপিছত ইফালে লগাব পাৰে মাইক্ৰফোনত। তাৰপিছত এইটো চাওঁ তোমাৰ মোবাইলটো দিছোঁ। এইটো লগাব পাৰে নেকি মোবাইল ফোনত নেকি, এনেকৈ হৈ গ'ল আৰু। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কৰিব পাৰিবি। তাৰপিছত এইটো হৈ গ'ল বাৰু। এইটো হৈছে DSLR কাৰণে, যিহেতু মোৰ DSLR নাই, এইটো কাম নাই, পেলাই দিছোঁ। এইটো কাভাৰিং মাইকটো ভৰাই থোৱাৰ কাৰণে এইটো এনেকৈ ভৰাই থোৱা আৰু। তাৰপিছত এইখন আছে, এইটো লিষ্ট আছে। এইটো ট্ৰাইপড লৈছোঁ মই এক্সট্ৰাকৈ। এইটোত কিমান লৈছিলোঁ, 420 টকা না 25 টকা আছিলে। তাৰপিছত এইটো মাইক্ৰফোনৰ লগত হৈ গ'লে মাইক্ৰফোনৰ লগত এইটো আহিছে, এইটো লগোৱাটো। বাকী এইটো মই নিজে কিনিছোঁ 400 টকা, 425 টকা কিনি। এই 425 টকা আছিল নেকি। এইটো এনেকৈ ঘূৰাব পাৰে, চিনেমেটিক্সত ল'ব পাৰে। ইয়াত এটা নট নাছিলে, সেইকাৰণে মই এইটো লগাই দিছোঁ ফেভিকুইক দি। এনেকুৱা কৰিব পাৰে। এইটো মোবাইলটো খুৱাই ল'লেই হ'ল এইৰকম। তাৰপিছত ইফালে এটা চিলাই দিব পৰা নট আছে, তাত কৰিব পাৰে। এইটো নাভাঙে আৰু, ট্ৰাইপডটো বিৰাট ভাল, এইটো বহুত ধুনীয়া একদম, একো নহয় এইটো। সেইকাৰণে মই এইটো লোৱা গৈছে। আৰু পাছফালে চলিবিলাকে খেলা আছে, এতিয়া মোবাইলটো চিপি ল'ব পাৰে। এইটো মাইকটো এনেকৈ লগাই দিলে হ'ল। এতিয়া ইয়াত এই হৈ গ'ল। এতিয়া লগাই দিলে সাজু হৈ গ'ল। এতিয়া ইউটিউবৰ কাৰণে যিসকলে নতুনকৈ ইউটিউব খুলিছে, মাইক্ৰফোনটো ল'বই, কোৱালিটি একদম বঢ়িয়া আহে। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই হামলে ভাই ইউটিউব চেনেল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। টিং টং। भाई साहब कुछ ज़्यादा नहीं हो गया ये? मतलब कुछ भी। এইডাল হৈছে ৰিয়েলমিৰ চেল্ফি ষ্টিক। প্ৰথমে এইডাল লৈছিলোঁ মই 1150 দি লৈছিলোঁ। এইডাল ইমান দীঘল হৈ যায়। তো ইয়াতে মোবাইলটো লগাব পাৰে। ইয়াত আছে ব্লুটুথ কৰিব পাৰে, চেল্ফি মাৰিলে মানে কানেকশ্যন, এইটো বেটাৰী আছে ইয়াত লগা। কানেকশ্যন কৰিবলৈ হ'লে ইয়াত পূৰা টিপি থ'ব লাগে। টিপি থাকিলে ইয়াত নীলাকৈ জ্বলে, তেতিয়া গম পায়। জ্বলা গম দেখাইছে না, নীলাকৈ জ্বলে, তেতিয়া মানে ব্লুটুথ অন কৰিব লাগে মোবাইলত, তেতিয়া মানে কানেকশ্যন হৈ যায়। আৰু তাৰপিছত এনেকৈ চেল্ফি উঠিব পাৰে, আৰু এইটো টিপি দিলে হৈ যায়। এইটো ঘূৰাব পাৰে, এনেকৈ ঘূৰাব পাৰে এইটো। তাৰপিছত ইফালেও এনেকৈ ঘূৰাব পাৰে, ইফালে এনেকুৱা কৰিব পাৰে। সিমানে দীঘল হয়, ইয়াতকৈ বেছি দীঘল নহয় আৰু, বা 2 ফুটমান দীঘল হ'ব চাগে। 2 ফুট 2.5 ফুট দীঘল। তোমাৰ মোবাইলটো উঠিছিল, মোবাইলটো সেইতে ভিডিঅ' কৰাৰ কাৰণে এইডালো ভাল। এইডাল চেল্ফি ষ্টিক আছে নেকি তোৰ মোবাইলটো? কাভাৰখন থাকাতে
এনেকৈ লৈ আৰু বঢ়িয়া এনেকৈও ল'ব পাৰা এনেকৈও ল'ব পাৰে এনেকৈ বেন কৰিব পাৰে ইয়াতে কানেকশ্যন কৰি ল'ব লাগে কানেকশ্যন কৰি ল'ব পাৰে ব্লুটুথ ভিডিঅ' কৰিলেও এতিয়া টিপি দিলে জাষ্ট মানে ভিডিঅ' হৈ যাব আৰু ডাইৰেক্টলি এনেকৈ কৰি যাই থাকোঁ আৰু ভালেই হয় চেল্ফি ষ্টিকটো এতিয়াও তাৰপিছত এইটো ল'লোঁ মই এইটো তাৰমানে বেছি ভাল হয় এতিয়া ইয়াত মানে ইয়াৰ মাইক্ৰফোনটো লগাব অসুবিধা হয় কাৰণে মই এইডাল লৈছোঁ চেল্ফি ষ্টিক এতিয়া মাইক্ৰফোনটো লগাব পাৰে ভাল এইডাল সেইকাৰণে লৈছোঁ মই আজি একেলগে কেইটা আনবক্সিং কৰিলোঁ এটা দুটা তিনিটা আনবক্সিং কৰিলোঁ বস্তু